হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি ৰাতিপুৱা এইফালে কাম আৰম্ভ কৰি দিছোঁ, যিহেতু চোতালত বহুত বন হৈ গৈছিলে। বন হোৱাৰ কাৰণে বনখিনি বোলো চিকনাই লওঁ বুলি লাগি গৈছে। এইফালে আমাৰ টিকুও লাগি আছে, পূৰা বন চিকনাই আছে। ইয়াত অকণমান আছে, এইখিনি কৰি হৈ গ'ল। আৰু পদূলিত আছে অকণমান, সেইখিনিও বোলো চিকনাই চাফা কৰি লওঁ, যিহেতু চোতালখনত বন গজি থাকিলে বহুত দেখিবলৈও বেয়া লাগে। সেইকাৰণে সেয়া চাফা কৰি আছোঁ। আৰু আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু এতিয়ালৈকে যদিহে কোনেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়াহ'লে আহক আজি মোৰ ভিডিঅ'টি আৰম্ভ কৰি দিওঁ। আৰু যিহেতু চোতালখনত বন গজি থাকিলে বা হাবি হৈ থাকিলে মানে দেখিবলৈও বেয়া লাগে আৰু সাপ চাপৰ কাৰণে বেছি ভয় লাগে। আৰু যিহেতু আমাৰ ঘৰত সাপ সোমাইছিলে, সেইটো কাৰণে আজি হাবিখিনি একেবাৰে কাটি চাফা কৰি দিছোঁ। আৰু আমাৰ টিকুৰ কথা কিমান শুনিব, আৰু তাই মোবাইলৰ আগত আহি কি কৰি আছে চাওকচোন। বেচেৰি তাইও আমনি পাইছে, আৰু ইমান গৰমখনত যে তাই মোৰ লগত আছে তেনেকৈ। আৰু তাইক মই ক'লোঁ তুমি চাইড হৈ দিয়া, তাইও চাইড হৈ দিলে। আৰু তাইক খেলিম বুলি কৈ আছে, কিন্তু বেচেৰি খেলিবলৈ জেগা পোৱা নাই। চোতালখনত বহুত বেয়াকৈ ৰ'দ পৰিছে, সেইটো কাৰণে তাইক ক'লোঁ তুমি চাহলৈ আহা, কিন্তু তাই নাই শুনা, তাই ৰ'দতেই ঘূৰি ফুৰিছে। আৰু বস্তাখন আনিবলৈ দিছিলোঁ, যিহেতু চিকনাই লোৱা বনখিনি ভৰাই পেলাম বুলি। আৰু তাই বস্তাখন আনি পেলাই নিজে বনখিনি জোকাৰি ভৰাইছে। চাবচোন ভৰিয়ে কেনেকৈ বনখিনি কোবাব, মানে কঠীয়া যেনেকৈ কোবাওঁ তেনেকৈ কোবাই ভৰাব। তাইক মই কৈছোঁ সেনেকৈ নহয়, তাই কৈছে এনেকৈহে ভৰাই হেনো। চেণ্ডেলটো খুলি লৈছে, খুলি লৈ ভৰিয়ে কোবাই বনখিনি ভৰাইছে। যিয়ে নহওক তাইও এনেকৈ বনখিনি ভৰাইছে, ময়ো এইফালে ফটাফট চিকনাই লৈছোঁ, যিহেতু কাম বহুত আছে এতিয়া। আৰু এয়া তাই অকণমানি হাত আৰু ভৰি দুখনে সেয়া কৰি আছে, দেখিবলৈও মৰম লাগিছে। আৰু যিহেতু চোতালখন কোৰ মাৰি হৈ গ'ল, এতিয়া গোটেই জাবৰখিনি হাতেৰে জোকাৰি ভৰাই আছোঁ। আৰু সেইফালে আমাৰ টিকু পূৰা বালি খেলি আছে, যিহেতু মাহঁতৰ চৰকাৰী ঘৰ পাইছিলে, চৰকাৰী ঘৰ বনাই আছে এতিয়া বৰ্তমান। আৰু তাৰ কাৰণে বালি পেলাই থৈছিলে চোতালত, আৰু তাই অকল সেই বালিখিনিতে খেলি থাকে। আৰু ইয়াৰ চাওকচোন কেনেকৈ বালি লৈছে একেবাৰে। আৰু ময়ো এইফালে গোটেই বনখিনি জোকাৰি পেলাই বস্তাটোত ভৰাইছোঁ। আৰু যিমান পাৰিছোঁ সিমান সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ ৰ'দে এনেকুৱা পুৰিছে তাৰমানে কি ক'ম। আৰু জাবৰখিনি ভৰাই মেলি পেলাই থৈ আহিলোঁগৈ। আৰু ইমানে ডাঙৰ ৰ'দ দিছে, তাৰমানে কি ক'ম। চুলিখিনিও খোল খাই গ'ল, বান্ধি ল'লোঁ। আৰু এইবাৰ বাহনীয়ে আকৌ ভালকৈ ওপৰে এবাৰ সাৰি দিছোঁ, যাতে থাকি যোৱা বনখিনি ভালকৈ বুটলি মেলি পেলাব পাৰোঁ। আৰু সেয়া টিকু ইপিনৰ পৰা সিপিনে কি কৰি আছে চাওকচোন। বেচেৰি গৰমত তাইও একদম কেনেকৈ খেলি আছে। আৰু তাই গছৰ পুলি এজোপা ৰুইছিলে হেনো, ময়ো পাহৰাতে কাটি দিলোঁ। আৰু কাটি দিয়াৰ কাৰণে তাই কৈছে মোৰ পুলিজোপা কেলৈ কাটি দিলা। আৰু সেয়া তাই ধুনধুনাই আছে, কাটিব নালাগিছিলে, কিন্তু ময়ো নাজানো তাই ৰুইছে বুলি, আৰু সেই ভুলতে কাটি দিয়া গ'ল। আৰু এইফালে আকৌ তাই গৈ পেলাই বালিখিনিৰ ওপৰতে খেলিছে। আৰু মই এইখিনি ফটাফট বাহনীডালেৰে চপাই আনিছোঁ, কাৰণ ৰ'দটো যিহেতু বহুত ডাঙৰকৈ দিছে, ৰ'দৰ পৰা সোনকালে ছাঁলৈ যাবলৈ বিচাৰি আছোঁ। আৰু সেইটো কাৰণে ফটাফট বোলো এইখিনি সাৰি মেলি পেলাই লওঁ, তাৰপিছত অকণমান ছাঁত বহিম বুলি ফটাফট এইখিনি সাৰি লৈছোঁ। আৰু সাৰি হ'লে আৰু এইখিনি বস্তাটোত ভৰাই লৈছোঁ, যিহেতু নেপেলালেও নহয়, কাৰণ বৰষুণ দি দিলে আকৌ তিতিলে বন গজি যাবগৈ, সেইটো পেলাই ল'লোঁ। আৰু জাবৰখিনি পেলাই আহি অকণমান ভৰিখনে মিলাই দিছোঁ, যাতে ওখ চাপৰ মাটিখিনি সমান হৈ যায়। আৰু এতিয়া চোতালৰ বনখিনি চিকনা হৈ গ'ল। এইফালে চোতালৰ বনখিনি ধুনীয়াকৈ চিকনাই ল'লোঁ। ইমান গৰম লাগিছে কৈছোঁ নহয়, ৰ'দডাল যেনেকৈ ওলাইছে একেবাৰে। এই গৰমখনত ভাল কৰিছোঁ আৰু দেই। আৰু চোতালখন চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লগা হৈছে যে। ধুনীয়াকৈ বন চনখিনি চিকনাই লৈছোঁ। এতিয়া আছে আমাৰ অহা যোৱা কৰা পদূলি, আৰু পদূলিৰ বনখিনি চিকনাই লওঁ। ইমান বেছি গৰম লাগিছে, সেইটো কাৰণে গছৰ তলতে অকণমান বহিছিলোঁহে। টিকুৱে আকৌ জলকীয়া কেইটামান ছিঙি আনি মোৰ হাতত দিছে। আকৌ মই বোলো তুমি জলকীয়া ছিঙি নাথাকিবা, পুৰিব বুলি কয় তাইক বহোৱাই, আকৌ মই মোৰ নিজৰ কামত লাগিছোঁগৈ।
কিন্তু তাই আকৌ নামানেহে, জলকীয়া ছিঙিব হেনো। তাৰপৰা মই বোলো নালাগে বুলি কোৱা দেখি আকৌ তাই কৈছে নহয় মা মই বোলে কোৰ মাৰিম, কোৰখন মোক দিয়া। মই বোলো নালাগে তুমি বহি থকা বুলি ক'লোঁ। কোৱাৰ কাৰণে তাই আকৌ পেচ পাতি ৰখি আছে। ৰাতিপুৱাৰ পৰা একেৰাহে লাগি এতিয়া হৈ গ'লগৈ। ধুনীয়াকৈ চফা কৰি মেলি আজৰি হৈ ল'লোঁ। যিহেতু এতিয়া দুপৰীয়া 1টা বাজিছে, গোটেই দিনটো লাগি থকাৰ নিচিনাই হৈছে আজি বন চিকুণাওঁতে। আৰু সেয়া বহুত বেছি ভাগৰ লাগিছে, অলপ বহি জিৰাই লৈছোঁ। আৰু ৰ'দটো ইমান ডাঙৰকৈ দিছে, মাথা চাথা একেবাৰে বেয়া হৈ গৈছেগৈ। ইমান ডাঙৰকৈ ৰ'দ দিছে আৰু ৰ'দতে থিয় হৈ এইখিনি চফা কৰিবলগীয়া হৈছে। চফা কৰিলোঁ। যিহেতু সৰু ল'ৰা ছোৱালী আছে আৰু এনেকৈ বৰ বেছি হাবি হৈ থাকিলে মানে সাপ চাপো ওলায়, ভয় লাগে। সেইটো কাৰণে আজি গোটেইখিনি চফা কৰি দিলোঁ। আৰু এতিয়া যাওঁ টিকুক গা ধুৱাই দিওঁ। টিকু টিউবৱেলৰ পাৰত আছে, গা ধুবলৈ গৈছে তাইকো গা ধুৱাই দিওঁ, ময়ো গা ধুই লওঁ। আৰু এয়া গাটো ধোৱাৰ আগে আগে পিছফালৰ চোতালখনো সাৰি লৈছোঁ। যিহেতু পিছফালৰ চোতালখন বহুত লেতেৰা হৈ আছিলে, সৰা হোৱা নাছিলে, সেইটো কাৰণে আকৌ পিছফালৰ চোতালখনো সাৰি লৈছোঁ। আকৌ এতিয়া এয়া গা পা ধুই মেলি আকৌ কাপোৰ অলপ আছিলে, কাপোৰখিনিও ধুই ল'লোঁ। ধুই পেলাই আকৌ বোলো বাহিৰত মেলি দিওঁ বুলি পেলাই মেলিছোঁ। মেলিলে কি হ'ব, ৰ'দটোৱে নাইকিয়া হৈ গ'ল, বতৰটো একেবাৰে সেমেকাই দিলে। বৰষুণ দিয়ে যদিও নাজানো, নিদিয়ে যদিও নাজানো, মুঠতে ৰ'দ চদ নাই, মানে বতৰ সেমেকা। আৰু যিয়ে নহওক কাপোৰখিনি ধুই মেলি লৈছোঁ, বতাহত হ'লেও শুকাবগৈ। কাম বন কৰি মেলি আজৰি হ'লোঁ। ইমান ভোক লাগিছে, ভোক লগাৰ কাৰণে ভাত খাবলৈ যোগাৰ কৰি লৈছোঁ। এইফালে আছে এইখিনি হৈছে জিকা, আলু আৰু পটলৰ চব্জি, ৰাতিপুৱা বনাই থোৱা আছিলে। লগতে এইখিনি আলু ভাজি, যিহেতু টিকুৱে জিকা চব্জি নাখায় কাৰণে তাইক আলু ভাজি দিলোঁ। তাই আলু ভাজি দি খাব, মই জিকা চব্জিকণ খাম। আৰু এইফালে টিকু ভাত খাবলৈ চা, খোৱা দেই। সেয়া দুপৰীয়া ভাত সাজ খাই লওঁ। আপোনালোকে খালে নাই জনাব, মই এয়া খাই লওঁ। খোৱা আকৌ। যিহেতু আগবেলা সময়ত ইমান ৰ'দ দিছিলে, ৰ'দৰ পথাপত কাম কৰিব পৰা নাছিলোঁ। এবাৰ বহোঁ আকৌ কাম কৰোঁ, তেনেকৈ আছিলোঁ। আৰু এতিয়া বতৰটো চাওকচোন কেনেকুৱা হৈছে, ক'লা হৈ আহিছে, যেন বৰষুণ দিব তেনেকুৱা লাগি আছে। সেইপিনলৈকে একেবাৰে ক'লা হৈ আছে, বৰষুণ দিওঁ দিওঁকৈ আছে।
এনেকুৱা বতৰ আগবেলা সময়তহে বিচাৰিছিলোঁ, কিন্তু এতিয়া পিছবেলা সময়ত এনেকুৱা বতৰ কৰিছে। এতিয়া কাম নাই যে এতিয়া বতৰটো ধুনীয়া ঠাণ্ডা পেলাই দিছে। যেতিয়া কাম থাকে তেতিয়া আকৌ একদম মানে ইমান ডাঙৰ ৰ'দ দিয়ে, একো কামেই কৰিব নোৱাৰি। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে, বাই।